মই প্ৰেছ মিট দিছিলোঁ সেই প্ৰেছ মিটত মই দলৰ বিষয়ে বা মই ৰাকেশৰ বিষয়ে আমাৰ ইএম ৰাকেশ ব্ৰহ্ম তেখেতৰ বিষয়ে মই দুই আখৰমান যোৱাকালি মই প্ৰেছ মিটত বক্তব্য ৰাখিছিলোঁ সেই বক্তব্যত মোৰ যিখিনি মই কথা কৈছোঁ যিখিনি মই কমেণ্ট দিছোঁ সেই কমেণ্টত ৰাকেশে যিখিনি কাণ্ড কৰি আছে যিখিনি চলাই আছে হা ইয়াত ডেমক্ৰেচিৰ কথা আদৰ্শৰ কথা এইবিলাক কথাটো মই কৈ গৈছোঁ আৰু ইফালে হিউমেন ৰাইটৰ কথাটো মই ক'ব গৈছোঁ যোৱাকালি প্ৰেছ মিটৰ দ্বাৰাই তেখেতে আমাৰ যিখিনি কৰ্মী তেখেতে আজি শাসনত এজন ৰেছপনচিবিলিটি থকা এজন ইএমএ আজি আমাৰ দলত ইউ পি পি এলৰ দলত নিজৰ মচলপুৰ সমষ্টিৰ এজন দায়িত্বত ৰেছপনচিবিলিটি থকা এজন ইএমএ আমাৰ দলৰ প্ৰট'কল ভংগ কৰি পেলাই সি অবৈধকৈ কাম কৰি আছে ইয়াৰ বিষয়ে মই যোৱাকালি প্ৰেছ মিট দিছিলোঁ আজি যোৱাকালি মই অলপ তাৰ ৰাকেশৰ যিবিলাক নেকি কৰ্মী আছে তাৰ ফালিয়া মানুহবিলাকে আমাৰ কৰ্মীবিলাকক মাৰিলে সেই বিষয়ে মই গুণ্ডা লগাই পেলাই মানুহ মাৰিব দিছে সেই কথাটো মই কৈছিলোঁ সিহঁতে গাঁতত লাগি পেলাই আজি মোৰ ঘৰখন এটেক কৰিব আহিছে ইয়াত হিউমেন ৰাইট ক'ত থাকে